Hello guys, welcome back to my YouTube channel. Apnalok সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিওলে আৰু ইতিয়া জাস্ট অফিসৰ পৰা আহি পালো সদায় মোৰ অফিসৰ পৰা আহি ভিডিও স্টাৰ্ট কৰা হয় বাকি ভিডিওটো স্টাৰ্ট কৰিছো এটো কাৰণে আপোনালোকে আগৰটো ভিডিও দেখিছিলে ভন্টি আছিলেহি ইতিয়া আৰু এজনী ভন্টি আহিছে আমাৰ ৰুমলে কোন আছে আপোনালোকক অকমান পাছত দেখুৱাই আছো বাকি আজি একদম পুৰা ভাল মানে ধামাকা হ'বলৈ গৈ আছে ভিডিওটো কাৰণ আজিৰ ভিডিওটো কন্টিনিউ মই কাইলৈলৈকে কৰিম আৰু আজিটো স্পেশাল কিবা কিবি আহিবই ভিডিওত খালি গাহৰি পোলাও বুলি কলে মানে যিসকল খাই ভাল পায় তেওঁলোকৰ কাৰণে স্পেশাল আৰু বাকি এতিয়া অফিসৰ পৰা আহি মেলি কাপোৰ খলুৱাই নাই এফালে মিষ্টাৰ বাকি আছে চাহ মই চাহ বনোৱা নাই বাৰু আহি জাস্ট ঘুমাইছো হে এতিয়া ড্ৰেছ চেঞ্জ কৰি চাহ কাপ খাই লওঁ খাই বই বন্ধিয়দি উলাই গৈছে এফালে অহা নাই এতিয়ালৈকে তাহাতি অহাৰ পাছত খানা বনাবলৈ ষ্টাৰ্ট কৰিম এতিয়া অলৰেডি 8টা বাজিব হৈ গল বাকি আৰু চাই থাকক ভিডিওটো হাই সো এতিয়া বৰ পিছত মই ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো আৰু এতিয়া মই ব্লগিং কৰিবলৈ ষ্টাৰ্ট কৰিছো এফালে দেখিবলৈ পাইছে মোৰ দাদায়ে আজি পাক ঘৰত কি বনাইছে বাৰু কি আজি তোমাৰ এফালে পৰ্ক বনিছে এফালে চিকেন বনিব ওকে এফালে পৰ্ক আৰু চিকেন বাপৰে আৰু বো পুৰা কামত ব্যস্ত দেই মই যোগালি আৰু মেইন কুক আহি আছে দুজনী কৈছিলো আপোনালোকক এফালে জুজু আৰু ভন্টি আহি আছে ৰব তাই দেখিছে বাৰু আজি ৰেষ্ট কিন্তু অলপ হলেও সহায় কৰি দিছে যিহেতু কাম আছিলে আজি আমি অলপ ব্যস্ত আছিলো তো আহি আছো আমি অলপ দেৰিকে বো কি কৰিছ ন মেইন খুন্দনা দাদা নহৰ খুন্দিছো বো কি বনাব লৈছে মই ভাবিছো চিকেন খিনি অকনমান আগবঢ়াই দিওঁ বুলি কাৰণ ইহঁতলে ৰখিলে দেৰিও হৈ যাব পাৰে অলপ মোচনটো স্লো হৈ গৈছে মানে সেইকাৰণে মই ভাবিছো মই অকনমান আগবঢ়াই দিওঁ বুলি খানাটো যেহেতু ব্ৰইলাৰ মই খাব লাগিব ইয়াতে গাহৰি পৰা টিপটপ দবাবো ব্ৰইলাৰ আমিও খাম বনাই দিম আৰু আজি দিনটো কেনেকুৱা গ'ল আজি দিনটো মোৰ মোটামুটি ভালেই গ'ল আৰু সদায় নিচিনা এজ ইউজুৱেল অফিচত ৰাতিপুৱা গ'লো কাম ষ্টাৰ্ট কৰিলো তাৰপিছত দিনটো কামৰ প্ৰেছাৰ ল'লো কাম চাম শেষ কৰি আহিলো আৰু বিশেষ স্পেচিয়েল মই আজি দিনটোত একো কৰা নাই আমাৰ বৌকো এতিয়া মেকআপত গৈ আছো আৰু এই গৰাকী হৈছে আলহী এয়া হৈছে কোন কৈ দিয়া তুমি কোন হৈছা বাৰু তুমি এয়া হৈছে দাদাৰ ভনীয়ে মোৰ দাদাৰ যিহেতু ভনীয়ে আৰু নমি এতিয়া তুমি কি বনাম বুলি ভাবিছা পোলাও আৰু পৰ্ক পোলাও আৰু চিকেন পোলাও বাপৰে বহুত খাবলৈ পাম দেই খাবলৈ পাৰিমনে বাৰু চাওক যদি বিচাৰা পাৰিবা আমি খাম আমাৰ ননীয়ে বনোৱা চিকেন আৰু পৰ্ক পোলাও কি বনাইছা মই এতিয়া গাহৰি বনাবলৈ লৈছো তুমি এতিয়া গাহৰি বনোৱা নাই এইটো পিয়াজ একচুৱেলি মই ধৰিব পৰা নাই এইটো আমাৰ পাকঘৰ নে ইমান চফা টেবুলখন বৰ চফা লাগিছে আমাৰ বৈ কাম কৰিছে আৰু মই এনেকে যেহেতু পাকঘৰটো বৰ ডাঙৰ হৈছে আমাৰ বাবে এই এনেকে আৰু মাংস বনাই দেই পজিশ্যন নেচাবিলে এইফালে একদম পুৰা সব কামত ব্যস্ত বুঝু মনে যা
মই এতিয়া গাহৰি বনাবলৈ লৈছো এয়া আপুনি দেখি পাইছে গাহৰি আৰু এয়া বয়ে চিকেন বনাই আছে ইমান ধুনীয়াকে মই খাওঁ খাওঁৱে লাগিছে হৈ গৈছে আজি বহুত বহুত ব্যঞ্জন দে খাই ভাল লাগে পোলাওৰ কাৰণে ৰপকলা হৈছে এতিয়া বস্তু ৰেডি আৰু মিক্সাৰ চৈকিয়া হৈ গ'ল নাই ভাত আজি দিনটো কেনেকুৱা গ'ল সেইটো কোৱা বহুত হেক্টিক গৈছে যিহেতু আজি মোৰ ডেইলি ৰিহাৰ্চেল আছিলে আৰু আহি মেলি ৰূপৰ লগত অলপ ওলাইও গৈছিলো ভাগৰো লাগিছে তথাপিও ঘৰৰ মানুহৰ লগত থাকিলে ভাগৰটো আমি পাহৰি যাওঁ সেইটো মই এতিয়া ফিল কৰি আছো তোমালোকে যে ইয়াত আছা আমি সদায় ৰুমত আহো নাই আহি মানে এনেকুৱা মানুহে আমাৰ খানা বনাব মন নাযায় মানে দুটাই কিবা কিবি বনাওঁ পটাপট খাই মেলি একদম আমি শুই যাওঁ কিন্তু এইকেইদিন মানে আৰু চকু চাব পাৰি ইমান ভাগৰিছিলে তথাপিও এটা মনত জোৰ আছে যে আমি গোটেই পৰিয়ালটো মানে লগত আছো আৰু ফূৰ্তি কৰি আছো আৰু আহি মেলি কি হয় মোৰ সদায় সেয়া মানে খানা বনাওঁ ভিডিঅ'বোৰ চালেও আপোনালোকে মানে গম পাব বনাওঁ আৰু বনাই মেলি খাই হৈ যাওঁ কিন্তু এইকেইদিন মানে যুজু আছে ভাল লাগি আছে লগতে দুদিন হৈ গ'ল ভণ্টি আহিলে আৰু পুৰা মানে ফূৰ্তি চূৰ্তি কৰি মেলি আমি আছো আৰু ভাল লাগে কি চবেই কাৰ ঘৰত হয় নাজানো আমাৰ ঘৰত হয় আমি যেতিয়া চব একেলগে লগ খাওঁ আমি পুৰা লুডু খেলোঁ মানে মোবাইলত নহয় লুডু একদম যোনখন বৰ্ড আমি আগতে খেলিছিলোঁ কালি ৰাতি লুডু খেলি খেলি আমাৰ 12:30মান বাজিলে আমি শুওঁতে 1টাই বাজিব হৈ গ'ল ভাবিছোঁ আজিও জল্দি জল্দি যদি ভাত খাব পাৰোঁ আজিও খেলিম বুলি এইফালে পোলাও ৰেডি হৈ আছে ঘিউ তাৰপাছত তাতে দিলে পিঁয়াজ আৰু তেজপাত বাটাৰ ঘিউ দিয়া নাই ন এতিয়ালৈকে ঘিউ আৰু বাটাৰ আৰু এইফালে আৰু এইফালে গাহৰি পুৰা ধুনীয়াকৈ একদম উতলি আছে ফ্ৰেঞ্চবিন মই ভবা নাছিলোঁ পোলাওত দিম বুলি অকল এডাল ফ্ৰেঞ্চবিন আছিলে আৰু বাকী কাটি লৈছে ফ্ৰেঞ্চবিন এডালে অকণমান গ্ৰীণ কালাৰটো আনিব আৰু ডাইৰেক্ট কুকাৰত দি মেলি আৰু এইফালে চাউল ধুই ধুনীয়াকৈ একদম টুকি থোৱা আছে এইফালে ৰেডি হৈ গ'ল এইখিনি হৈ গ'ল গাহৰি মাংস আৰু এয়া হৈ গ'ল ব্ৰইলাৰ আৰু এইফালে হৈ গ'ল পোলাও আৰু এইফালে আছিলে আগৰ চব্জি আৰু নেমু আচাৰ হৈ গ'ল আৰু বাকী মানুহবোৰ এইফালে উলিয়ালে সেইফালে নোলাই এনেকুৱা হৈছে এতিয়া আমি পটাপট খাই লওঁ বাকী খোৱাবোৰো এতিয়া কেনেকুৱা হৈছে টেষ্ট চিকেন টেষ্টি টেষ্টি চবতকৈ পোলাওটো নিজে বনাইছে মানে সেইকাৰণে চবতকৈ মজা জল্দি খাব লাগে তোৰ চাগে গাহৰিটো বেছি টেষ্টি লাগিছে গাহৰিটো তোমাৰ কোনটো ভাল লাগিছে এইটো কোৱা তুমি আকৌ ব্ৰইলাৰ নোখোৱা মানুহ বনাইছে ইমান ভাগত আহি মেলি খাই মানে বনাব নাপালে নাখাবা আৰু আৰু একদম ভয়ংকৰকৈ মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি এতিয়া আছোঁ মঙলদৈত আৰু বিয়া খাবলৈ গৈ আছোঁ লগৰ এটাই কিন্তু স্কুটি লৈ অহাৰ কাৰণে একদম এনেকৈ কাপোৰ চাপোৰ পূৰা মাৰি হেলমেট হৈছে আৰু এইফালে মিষ্টাৰ শইকীয়া ৰৈ আছে দৰাৰ কাৰণে আমি এতিয়া ইয়াতে ছাৰপ্ৰাইজ গিফ্ট এটা পেকিং কৰি আছোঁ আপোনালোকক দেখাম আৰু এইফালে গিফ্ট লৈ মেলি ওলাই আহিছে বাকী গিফ্টৰ ভিতৰত কি আছে সেইটো বিয়া ঘৰত গৈ মেলি গম পাম এইফালক দৰা ঘৰ আহি সোমালোঁ আৰু পূৰা একদম বেণ্ড পাৰ্টি চলি আছে এতিয়া বেণ্ড পাৰ্টি চলি আছে আৰু এইফালে দৰা ওলাই আহিছে বাকী আমাৰ ছাৰপ্ৰাইজ গিফ্টটো খুলিবৰ টাইম হৈ গ'ল এইফালে দৰাক খুলিব দিছোঁ আৰু কইনা কাষতে বহি আছে চাওঁ আহক
শুনি আহি ঘৰ সোমালো মানে দূৰে হৈ গ'ল মঙ্গলদৈ আৰু অকণমান আগবাঢ়ি যাব লাগে তাৰ পৰা বহুত দিনৰ পৰা যাম মানে তাৰ বিয়ালৈ যাম বুলি ভাবিয়ে আছিলোঁ আৰু সেইটো চাইডে মই যোৱাও নাই ফাৰ্ষ্ট টাইম বাইহাটা চাৰিআলিলৈকে গৈছোঁ বাইহাটাতো গৈছিলোঁ মই সেই অফিচৰ বিয়া এখনে খাবলৈ আৰু আজি য'ত গৈছিলোঁ সেয়াও মোৰ মানে অফিচৰে হয় কালি আজিও মঙ্গলদৈ চাইডে বিয়া খাবলৈ গ'লোঁ 2 দিন হ'ল আৰু আগতে মই গৈ পোৱা নাছিলোঁ বাকী ভাল লাগিলে বিয়াৰো অকণমান আপোনালোকক যিখিনি পাৰিলোঁ দেখুৱালোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে বুলি যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আমাৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ বাই বাই থেংক ইউ